Na 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 na. হেরবাহি তোক বৰ ভাল পাওঁ দেই মোৰ বাহি তোক বৰ ভাল পাওঁ দেই তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহি তোক বৰ ভাল পাওঁ দেই। ইয়াতে তই কি বহি আছা? আজি কি নাজনা তই? কি জানো আজি কি? আজি আমাৰ মৰমৰ জুবিনদাৰ জন্মদিন। তই নিজকে জুবিনদাৰ ইমান ডাঙৰ ফেন বুলি কয়, অনাবাৰতে জুবিনদাৰে গান মাৰি থাকা। আজি পুৱাৰ পৰাই আমি জুবিনদাৰ জন্মদিনৰ আয়োজন কৰি আছো। তই অলপমান আহিব পৰা নাই? সহায় কৰিবা। নাই দে, এনেই যোৱা নাই। মই মানে অলপমান বেলেগ চিন্তাত আছো ৰ। কি চিন্তা? নাই দে, এনেই। এটা কথা কচোন, তহঁতে এনেই কি কৰিম বুলি ভাবিছা জুবিনদাৰ জন্মদিনত? কি কৰিম? চবেই যি কৰে জন্মদিনত সেয়ে কৰিম। কেক কাটিম, খাম, এনজয় কৰিম। আৰু কি? হয়ো দে, আৰু প্ৰশ্ন চাচোন। দে তহঁতে যা, মই যাই আছো, যা অলপমান দেৰিকে। তই আহি থাক, মন্দিৰৰ ফিল্ডত গেলি। যা। হেৰবাহি তোক বৰ ভাল পাওঁ দেহি। মাইক টেষ্টিং 1 2 3 1 2 3। কি মাইক টেষ্টিং? মাইকে নাই দেখোন। হ'ব দে বইনৰ বুটক, যিয়ে নহওক। তো শ্ৰদ্ধাৰ মৰমৰ মোৰ পাইথামাৰা বাহি ৰাইজ, আজি আমাৰ মৰমৰ জুবিনদাৰ জন্মদিন, সকলোৱে গমেই পায়। তো জুবিনদাৰ বাৰ্থডে উপলক্ষে আজি আমি কেক কাটিং কাৰ্যসূচী এটা হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ লগত যোগদান দিবলৈ আহিছে আমাৰ গাঁৱৰে গামবুঢ়া খগ্নেকান্ত ডাঙৰীয়া। তো আজি আমাৰ খগ্নেকান্ত ডাঙৰীয়াই জুবিনদাৰ বাৰ্থডে উপলক্ষে আমি যি কাৰ্যসূচী হাতত লৈছোঁ তাৰ ওপৰত কেইফাকিমান ক'ব বুলি মই আশা কৰিছোঁ। এতিয়া খগ্নেকান্ত, তুমি অলপমান কিবা কৈ দিয়া, ভাল লাগব। তো মোৰ পাইথাপাৰাবাসী ৰাইজ, আজি আমাৰ মৰমৰ জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজি আমাৰ উঠি অহা যুৱকখিনিয়ে যি কাৰ্যসূচী হাতত লৈছে, মই সেইখিনি হাতত বহুতেই ভাল পাইছোঁ। এনে আন কাৰ্যসূচী আগত গ'লেও হৈ যাওক, উঠি অহা যুৱ প্ৰজন্মই যাতে এনেকুৱাকৈ কাৰ্যসূচী হাতত লৈ থাকে, মোৰ বহুত শুভেচ্ছা থাকিল। বলক বেছি আৰু ভাষণ নেদাওঁ, আমি কাৰ্যসূচীলৈ আগবাঢ়ি যাওঁ। চালা এই নেউলা ক'ত থাকিলে গেলা? আজিহে গম পোৱা গ'ল সি কিমান ডাঙৰ ফেন জুবিনদাৰ। হয়ো দে। নেউলা ক'ত থাকিলে? বৰ বোলে ফেন আকা জুবিনদাৰ। ইতিয়া বেটাৰ খবৰে নাই। আমি কি জানো বহিনীৰ পুতক নেউলা ক'ত থাকে? আমি কিবা এটা লেংচিত ধৰি আছো নেকি? কি এনে কৰে এনে যা। বৰ গোটাই ফেন বোলে সি, ইতিয়া খবৰে নাই। বল, তাক ৰখি থাকিলে কি খান্তা হ'ব? আমি কেক কাটা কাৰ্যসূচী আৰম্ভ কৰোঁ বল। বল। আজি আমাৰ মাজত থকা সন্মানীয় অতিথি খগ্নেকান্ত ডাঙৰীয়া জুবিনদাৰ বাৰ্থডে উপলক্ষে কেক কাটিব। দিয়া ডাঙৰীয়া, আৰম্ভ কৰা। তাৰে আগত আৰু এটা কথা, আমি আজিৰ কেক কটা পৰ্বটো অলপমান প্ৰকৃতিৰ মাজত কৰিছোঁ। কাৰণ প্ৰকৃতিৰ মাজত এইগিলা কাম কৰি ভাল লাগে আৰু সেইকাৰণে। কাৰণ আমাৰ প্ৰকৃতিয়ে মেইন। প্ৰকৃতিৰ দৰে আৰু সৌন্দৰ্যৰ বস্তু আৰু বেলেগত নাপায় আৰু। হাজাৰ সজক কিবা কৰক, সেইটো বস্তু প্ৰকৃতিৰ মাজত আপোনালোকে নাপায় ক'তো। ইয়াতে ঘূৰা, তুমি আৰম্ভ কৰা। দিয়া পিছে Happy birthday to you. Happy birthday to you. Happy birthday dear Jubinda. Happy birthday to you. Happy birthday to you. কি চলি ইয়াত কেক কটা হ'ল নেকি? নকৌ লগা, তোক তিতিয়ানতে কৈলোঁ, তোক দেখা দেখিয়ে নাই। জুবিনদাৰ বৰ ফেন মাৰি থাকা গোটাই। আমি জুবিনদাৰ বাৰ্থডে কাৰণে কেক চেক কাটি পাৰ্টি আয়োজন কৰিলোঁ। তোৰ একবাৰ দেখা দিয়াৰ টাইম নহ'ল, এতিয়া নহ'ল চা, চব চেজ হোৱাৰ পিছত। বেটা, জুবিনদাৰ অবিহনে থাকবেই নৰা। গান তোৰ মুখতে থাকে। জুবিনদাৰ মস্ত ডাঙৰ ফেন। বেটা, আজি কাৰ্যসূচীত কিয় নাছিলি? আমাৰ কেক চেক কাটা হে, তই এতিয়ানে দেখা দিছা। তোৰ গোটাই ফেন সি জুবিনদাৰ। বইনের লাচ্ছি হওয়া ক্যান্ডি, ধৈর্য ধর। কেক কেইটা কাটছে? 1 2 3 4 5টা কেক কাটছে। দে বাৰু। 5টা কেক কাটছো আমি। তই কিয় নাকছিলি আজি?
এই ৰ তই গাড়ী থাকিলে কি আনছে এইগিলা গাছ আৰু নেট ধান লাগছি দেখোন কি আনছিলা মানে অঁ সেই গাছপুলি আৰু নেট টাউনত সেই আনবা যাওঁতে ইমান টাইম লাগিল মোৰ আৰু সেই গাছপুলি জুবিন দাৰ জন্মদিন কাৰণে মই ৰুবা আনছোঁ আজি এটা কথা শুন তন্দে ভায়াক জুবিন দা কেক প্ৰেমী নহয় প্ৰকৃতি প্ৰেমী জুবিন দাই এটা কথা সদায় কৈ থাকে প্ৰকৃতিক ৰক্ষা কৰক তন্দে যি ইমান মহা কেক কিনি পইচা উৰাইছে তাত চাই যদি কেইডালমান গাছপুলি আয়োজন কৰিলি হয় তেতিয়া জুবিন দাই হয়তো বেছি ভাল পালা হয় সেইকাৰণেই জুবিন দাৰ নামত মই এই গাছপুলিকেইডাল আনিছোঁ ৰুবৰ কাৰণে যদি কেতিয়াবা গেলে জুবিন দাক আমাৰ ৰঙিয়াত লগ পাওঁ ভালকৈ তেতিয়াহ'লে বুকু ফিন্দে ক'ব পাৰিম চাওক জুবিন দা আপোনাৰ জন্মদিনত এই গাছপুলি ৰুইছোঁ আজি কিমান ডাঙৰ হ'ল নাই কেকো আনা কেকো লাগিব কিন্তু ইমান কেকুৰ নামত অত্যাচাৰ কৰাতকৈ যদি কেইডালমান গাছ আনিলে হয় বহুত ভাল লাগে জানানে নাইতো জানাই দেচোন চকুৰ আগতে হৈছে দেশত কিমান কি ক্ষতি আছে ঠাণ্ডাৰ দিনত সময়ত ঠাণ্ডা নপৰে গৰমৰ দিনত গৰম নপৰে এইগিলা কি আছে জানানে গ্ল'বেল ৱাৰ্মিং গছ কটাৰ ফলত মানুহে যধে মধে গছ গছনি কাটে কিন্তু ৰুবাটো কোনো নাজানে সেইটো বেয়া কথা আমি সদায় প্ৰকৃতিক ৰক্ষা কৰাৰ চেষ্টা কৰিব লাগে বিশেষকৈ আমি এনেকুৱা অকেজন লৈ কিনে প্ৰত্যেকবাৰে গছ গছনি ৰুব লাগে আৰু তহঁতৰ কথা মই শুনি আছোঁ তাৰে পৰাই তহঁতে গোটাই কেক কাটিবৰ কাৰণে প্ৰকৃতিৰ মাজত আছে সৌন্দৰ্য লাগে কিন্তু সৌন্দৰ্য থাকিব কেনেকৈ আমি ৰুই থাকিলেহে সৌন্দৰ্য থাকিব চাফ চিকুণ কৰি থাকিলেহে সৌন্দৰ্য থাকিব সেইকাৰণে মই টাউনত যাই গছপুলিকেইটা লৈ আহিছোঁ মোৰ মানে অলপ পইচা আছিল জমাৰ সেই পইচাকেইটাই দি গছপুলি লৈ আহিছোঁ আৰু গছপুলি ৰুলিটো নহয় না তাক সংৰক্ষণো কৰিব জানিব লাগিব এনে আমি থং মাৰি চবকে দহাই কিনে গছপুলি ৰুলি কি হ'ব তাৰ কাষত যি প্ৰতিপালন কৰিব লাগে তাৰো ব্যৱস্থাটো ল'ব লাগিব আমি হয়ো দে মই গাঁৱৰ কামবোৰে হয়ো কথাটো ভবা নাছিলোঁ তোক কিন্তু নেউলে মানিব লাগিব তই বহুত ভাল কাম কৰিছা হ'ব দে তোৰ এই গছপুলি আনোতে যি খৰচ হৈছে সেই পইচাকেইটা মই দি দিম চিন্তা কৰিব নালাগে আৰু কেন্দি তই কি কৈছিলি মোক মই জুবিন দাৰ ফেন নহয় জুবিন দাৰ নাম য'তে জড়িত থাকে না মই তাতে নাচিম সেইটো হ'বাই নোৱাৰে মই নিজতকৈ সেইটো মানুহক বেছি ভাল পাওঁ জানা মোৰ অন্তৰত থাকে সেইটো মানুহ তেওঁৰ নাম জড়িত থকাৰ কাৰণে মই নিজৰ হাতৰ পইচা খৰচ কৰি কিনে গাছপুলিকেইডাল আনিছোঁ কেতিয়াবাতো আহিব না জুবিন দা তেতিয়া মই কমচে কম দেখাব পাৰিম চাওক আপোনাৰ জন্মদিনত মই এনেকৈ গাছ ৰুই কিনে ইমান ডাঙৰ কৰিছোঁ সঁচাই দে নেউলা তই কিন্তু মোৰ দিল খোজ কৰি দিলি দেই তোৰ সেই গাছপুলি আৰু নেটৰ পইচা এণ্টি মই দিম যা তই চিন্তা কৰিব নালাগে তোৰ জমাৰ পইচা এণ্টি তই জমা ৰাখ সেইখিনি ইয়াত মই উলিয়াই দিম অঁ দে হ'ব দে খুৰা এই ব'ল দে চলি ইয়াত গাছপুলিকেইডাল আমি ৰুব ব'ল আৰু নেটকেইখনো কাষে কাষে দিব লাগিব নহয় ব'ল দে অঁ যা শুনা তোমাক বৰ ভাল